হেল্ল' ফ্ৰেণ্ডছ, ভিলেজমেন ভইচ চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো দেখিবলৈ পাইছে, এইটো আলু খান্দি আছোঁ মই। অসমীয়াত ইয়াক শিমলু আলু বুলি কয়। লাষ্ট ইয়েৰ মাঘৰ বিহুৰ ঠিক পাছতেই ওচৰৰ মানুহ এঘৰৰ পৰা শিমলু গছৰ ডাল এটা আনি গাঁত এটাত খান্দি দি থৈ দিছিলোঁ, জাবৰ অলপ দি পানি। চ' আজি খান্দি আছোঁ ইয়াক। যিহেতু আমাৰ সকলোৱে মৰমৰ মাঘৰ বিহু, ভোগালী বিহুলৈ আৰু 2-3টা দিনহে বাকী আছে। আজি গতিকে ইয়াক খান্দি লৈছোঁ। ভোগালী বিহুৰ উৰুকাৰ দিনাখন ইয়াক খোৱা হ'ব ভেলাঘৰত। ত' খান্দি আছোঁ, ওলা ভাই, যিমান পাৰোঁ সৰহকৈ ওলা। লগৰ সমনীয়া বহুতকেইটা আছে, সকলোকে খোৱা হ'ব ইয়াক ভেলাঘৰত। আনন্দ কৰি খাওঁ। ভেলাঘৰ ৰখাও হ'ব, লগতে ইয়াক পুৰি মেলি খাই থকা হ'ব। ওলাইছে, এইটো যথেষ্ট দীঘল হৈ গৈ আছে। ফ্ৰেণ্ডছ, আপোনালোকেও এইটো পাৰে, ধুনীয়াকৈ ডাল এটা লৈ আহিব শিমলু আলুৰ, গাঁত এটা কৰিব জাষ্ট, তাতে আলুটো দি পানি জাবৰ জোথৰ শুকান ডাল পাত দি থৈ দিব, বস্ত আৰু আপোনালোকে চিন্তা নাই, নেক্সট ডে খান্দি খাই থৈ পাৰিব। চ' বন্ধুসকল, আপোনালোক যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ভিডিঅ'টো চাই আছে বৰ্তমানলৈকে, তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে বেল আইকনটো টিপি দিব, যাতে নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে লাভ কৰি থাকিব। ইমান পাক্কা ভিডিঅ' মেন ন। মোৰ চেনেলটো আপোনালোকে এডুকেশ্যন ৰিলেটেড ভিডিঅ' পাব। চ' খানি আছোঁ আৰু বিন্দাছকৈ। ওলা জল্দি ওলা, ওলাই গ'ল, বঢ়িয়া। আজি কষ্টকৈ খান্দি লৈছোঁ, বিহু দিনা ইয়াক পূৰা খাম। চ' থেংক ইউ।